অনুৰাধা ব্লগলৈ সকলোকে স্বাগতম। আজি মই বনাবলৈ গৈ আছোঁ তিতা কেৰেলাৰ মিঠা ভাজি। তিতা কেৰেলা খাই সকলোৱে নহয়, বহুতেও বেয়া পায়, কিন্তু এনেকৈ ভাজিলে তিতা কেৰেলা বেয়া পোৱাসকলেও তিতা কেৰেলা খাবলৈ বাধ্য হ'ব। মই তিতা কেৰেলাটো এনেকৈ বনালোঁ, আহকচোন মই ভিডিঅ'টো দেখুৱাই দিওঁ। ইয়াৰ বাবে ল'লোঁ মই তিতা কেৰেলা 4-5টা। তিতা কেৰেলাখিনি মই ভালদৰে ধুই এনেকৈ কাটি ল'লোঁ, অলপ পাতলকৈ দীঘলকৈ কাটি ল'লোঁ মই। বেছি পুৰত গুটিবিলাক মই পেলাই দিছোঁ। এনেকৈ তিতা কেৰেলা গোটেইখিনি মই কাটি ল'লোঁ। তাৰপিছত বাতি এটাত মই ল'লোঁ বেচন, জোখমতে নিমখ দিলোঁ, হালধি জোখমতে, মিট মছলা অকণমানি দিলোঁ, তাৰপাছত দিলোঁ মই কাশ্মীৰী লাল, তেতিয়া ৰংটো ধুনীয়া হ'ব। তাৰপাছত গোটেইখিনি মই ভালদৰে এতিয়া মিলাই ল'ম। মিলাই ল'লোঁ। জোখমতে পানী দি মই গোটেই সামগ্ৰীখিনি ভালদৰে এনেকৈ ঘোল এটা বনাই ল'ম। বেছি ডাঠো হ'ব নালাগে, বেছি পাতলো হ'ব নালাগে, এনেকৈ মই ঘোল এটা বনাই ল'লোঁ। অলপ ডাঠ হোৱাৰ কাৰণে মই পানী অকণমান মিলাই দিছোঁ আকৌ। এনেকৈ ভালদৰে এনেকৈ ঘুটি থাকিম। এনেকৈ হৈ গ'ল মোৰ। তাৰপিছত ইয়াত মিলাই দিলোঁ কাটি থোৱা তিতা কেৰেলাখিনি। গোটেইখিনি তিতা কেৰেলা, কটা তিতা কেৰেলা এনেকৈ মই বেচনৰ ঘোলটোত সানি ল'লোঁ। এইফালে গেছত কেৰাহী এটা পাতি দিলোঁ আৰু কেৰাহীটো গৰম হ'ল, তাত মই জোখমতে মিঠাতেল দিলোঁ। তেলটো গৰম হৈ গ'ল, ইয়াত মই এতিয়া এচকলকৈ তিতা কেৰেলাখিনি দি দিছোঁ। তিতা কেৰেলাখিনি মই সাৱধানে লুটিয়াই দিছোঁ। সম্পূৰ্ণ ভজা হৈ যেতিয়া মচমচীয়া হৈ গ'ল, মই তেতিয়া এখন থালত এনেকৈ উলিয়াই ল'লোঁ। এনেকৈ মই গোটেই তিতা কেৰেলাখিনি ভাজি ল'লোঁ।